তোমাৰ হেলমেট ক'ত? হেলমেট ক'ত? যদি হেলমেট না চলাব লাগে হেডফোন কেলে লগাইছা? ছাৰ মই ইম্পৰ্টেণ্ট নাছিলে তুমি ৰাস্তাত খোজ কঢ়াৰ নিয়ম জানা নে নাজানা? নাজানা? আমাৰ ষ্টুডেণ্টবোৰ গৈছে কোনফালে? আমাৰ ষ্টুডেণ্টৰ এইমটো কি হ'ব লাগে? ৰাস্তাত কেনেকৈ খোজ কাঢ়িব লাগে জানে নে জানিব লাগে? হেলমেট নিপিন্ধি বাইক চলাব আহিছে। বাইক চলাব। মহাবিদ্যালয় হিচাপে মই কৈ আছোঁ, আমাৰ কাজিয়া কৰাটো এইম নহয়। কিবা এটা ঘটনা ঘটিলেই কাজিয়া কৰাটো উত্তৰ নহয়। বুজিব লাগিব কিহৰ কাৰণে হৈছে। আজি যিটো কথা ক'লা মই দেখা নাই, তথাপিতো যিটো বুজি পাইছোঁ ভুল দুইজনৰে। এজনে হেডফোন পিন্ধি তুমি হেডফোন লগাই পেলাই ৰাস্তাত খোজ কাঢ়িবলৈ দিছে নেকি? হেডফোনটো কেলৈ দিছে? য'ত তুমি ঘৰত আছা কিবা কাৰণে ৰাতি গান শুনিবা কিবা কাৰণে কৰিবা তেতিয়া হেডফোন ব্যৱহাৰ কৰিবা। কলেজলৈ আহোঁতে হেডফোন নালাগে। ৰাস্তাত খোজ কাঢ়োঁতে হেডফোন আৰু মোবাইল ফোন ব্যৱহাৰ নকৰে আমাৰ। তুমি মই কিবা এটা কৈ আছোঁ, তুমি বাইক চলাইছা, বাইক চলোৱাৰ নিয়ম কি? হেলমেট ক'ত তোমাৰ? চেণ্ডেল পিন্ধি বাইক নচলায়। বাইক চলাওঁতে আমাক প্ৰয়োজন আটাইতকৈ জোতা এযোৰ বা পিছফালে ফিটা লগা চেণ্ডেল এযোৰ। কাৰণটো কি? আমি গ্ৰীপ পাম। তো আমি সেই কথাবোৰ কিছুমান আমি সেই তেনেকুৱা ধৰণৰ কথা কিছুমান মানি চলিব লাগিব, যাতে ৰাস্তাত যিটো আমাৰ আজি আমাৰ প্ৰশাসনে বিভিন্ন ধৰণৰ ফাইন দিছে, সেই ফাইনৰ আঁৰত পইচাটো নহয়, আমাৰ সুৰক্ষা, সেই সুৰক্ষাটো আমি বজাই ৰাখিব লাগিব। হেলমেট নিপিন্ধোঁ, মেক্সিমামে হেলমেট নিপিন্ধোঁ। বেছিভাগ মানুহে ৰাস্তাত খোজ কাঢ়োঁতে মোবাইল ফোন ইউজ কৰোঁ। মোবাইল ফোনটো আমি অত্যাৱশ্যকীয় হয়, কিন্তু ৰাস্তাত খোজ কাঢ়োঁতে মোবাইল ফোন নালাগে আমাক। মোবাইল ফোন ঘৰৰ ভিতৰত থাকিলেই ভাল। ৰাস্তাত খোজ কাঢ়োঁতে আমি মোবাইল ফোন লোৱা মানে আমাৰ নিজৰ এটা বিপদ। তো আমাৰ আজি এইখন কোনো ধৰণৰ এতিয়া ৰাইজৰ জ্ঞাতাৰ্থে কৈ থওঁ, এখন কোনো ধৰণৰ কাজিয়া নহয়। আমি এটা ধৰণৰ ছিটুৱেশ্যন ক্ৰিয়েট কৰিছিলোঁ যাতে ৰাইজৰ মাজত সজাগতাটো আনিব পাৰোঁ যে আমাৰ মোবাইল ফোনে কি ধৰণৰ অসুবিধা কৰিব পাৰে। আজি যিটো ঘটনা আমি এটা ডেমো দিলোঁ, এই ঘটনাটো হয়তো আপোনালোকৰ লগতো হ'ব পাৰে। তেনেকুৱা ধৰণৰ মোবাইল ফোন ব্যৱহাৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা হৈ আছে আৰু অনাগত দিনতো হোৱাৰ চান্স আছে। তো সেই বস্তুটো আমি প্ৰতিৰোধ কৰিব লাগিব। আমাৰ নিজৰ ছাত্ৰ তেওঁলোকে গোটেইখিনি ৰাইজে ইয়াত সহায় কৰা